নমস্কাৰ টাইমছ নাও অসমৰ সমূহ দৰ্শকক মই ভানুপ্ৰিয়াই স্বাগতম জনাইছো লৈ আহিছো এটা গুৰুত্বপূৰ্ণ বাতৰি বিটিএডিত ৰহিম বাদশাহৰ হত্যাকাণ্ডত ইউপিপিএলৰ প্ৰতিক্ৰিয়া কোনো ৰাজনৈতিক দলৰ ছত্ৰছায়াতে হ'ব পাৰে এই হত্যাকাণ্ড এই সম্পৰ্কত চাওঁ আহক আমাৰ এই প্ৰতিবেদন বিটিআৰ চুক্তিৰ পূৰ্বৰে পৰা নিৰ্বাচনৰ পূৰ্বে বিটিএডিক বিভিন্ন ৰাজনৈতিক দলে উত্তপ্ত কৰি ৰাখে এই হত্যাকাণ্ড কোনো ৰাজনৈতিক দলৰ ছত্ৰছায়াত দুষ্কৃতিকাৰীয়ে সংঘটিত কৰিব পাৰে বুলি অভিযোগ ইউপিপিএল দলৰ হিলটৌকাত হত্যা কৰা ৰহিম বাদশাৰ ঘৰত উপস্থিত হৈ এই মন্তব্য কৰে ভূমা পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ মনোনীত প্ৰাৰ্থী মনিৰুজ্জামানে আনহাতে ইউপিপিএলৰ এটা সজাতি দলে ৰহিম বাদশাহৰ ঘৰত উপস্থিত হৈ হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে হত্যাকাৰী শীঘ্ৰেই চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি দি দুৰ্ভগীয়া পৰিয়ালটোৰ বাবে উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক আহ্বান জনায় বিটিএডিৰ প্ৰতিটো পৰিষদীয় নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেধৰণৰ হত্যা হিংসা বৃদ্ধি হোৱাটো এক ষড়যন্ত্ৰ বুলি অভিহিত কৰে সকলোকে সংযম ৰক্ষা কৰিবলৈ আহ্বান জনায় প্ৰাৰ্থীগৰাকীয়ে ৰহিম বাদশাৰ ঘটনাটো কোনো দুষ্কৃতিকাৰীয়ে সংঘটিত কৰি ইয়াক নিৰ্বাচনী ইছ্যু হিচাপে ল'ব খুজিছে বিটিআৰ শান্তি সম্প্ৰীতি অটুট ৰখাৰ উদ্দেশ্যে চুক্তি হোৱাৰ পাছতো এনে ঘটনা সঁচাকৈ দুৰ্ভাগ্যজনক বিটিচিক আমি সকলোৱে ভাই ভাই হিচাপে জীয়াই থাকিব বিচাৰোঁ হিংসাৰ দ্বাৰা নহয় বুলিও মত প্ৰকাশ কৰে প্ৰাৰ্থীগৰাকীয়ে ইপিনে বিটিএডিত গৃহ বিভাগে এতিয়াও অস্ত্ৰৰ ঝনঝননি বন্ধ কৰিব পৰা নাই বুলি অভিযোগ উত্থাপিত কৰে এবিএম চুৱে হয় যোৱাকালি আমি এটা খবৰ পালোঁ ৰহিম বাদশাহ নামৰ মলানটুবিৰ এটা গাঁৱৰ ল'ৰা এজনে গাঁৱৰ ওচৰতে পাহাৰ অঞ্চলত চিলটুকা নামৰ ঠাইত গৰু আনিব গৈছিলে তাৰপিছত তাৰে পৰা নিৰুদ্দেশ হৈ আছিল ল'ৰাজন ডেড বডি ৰিকভাৰ হ'ল এইটো খবৰ পাই আমি আজি ইউপিপিএল দলৰ সজাতি দল এটা আহি দুৰ্ভগীয়া পৰিয়ালটোৰ ঘৰত উপস্থিত হৈছোঁ খা খবৰ লৈছোঁ তো আমি শুনামতে ল'ৰাজন একেবাৰে অমায়িক ল'ৰা আছিল শান্ত ল'ৰা আছিল তেওঁৰ লগত কাৰো ব্যক্তিগত কোনো কাজিয়াও নাছিল তো যিয়েই নহওক যিটো হত্যাকাণ্ড হ'ল আমি ইউপিপিএল দলে গৰিহণা দিছোঁ এই হত্যাকাণ্ডক আৰু প্ৰশাসনক দাবী জনাইছোঁ যাতে অতি শীঘ্ৰে দোষী কৰায়ত্ব কৰি শাস্তি দিয়াৰ ব্যৱস্থা কৰে আৰু লগতে এই দুৰ্ভগীয়া পৰিয়ালটোৱে যাতে এটা ক্ষতিপূৰণ পায় আমি ইউপিপিএল দলৰ ফালৰ পৰা এজ এ কেণ্ডিডেট ভূমা সমষ্টি মই দাবী জনাম যাতে 20 লাখ টকাৰ এটা আৰ্থিক সাহায্য লাভ কৰে আপোনালোকে সকলোৱে জানে বিটিআৰ চুক্তি 2020 27 জানুৱাৰী সম্পূৰ্ণ হ'ল শান্তি চুক্তি বুলি সকলোৱে আদৰি লৈছে আৰু ইয়াৰ আগতে যদি আমি পূৰ্বৰ ইতিহাস চাব যাওঁ নিৰ্বাচনৰ সময়ত বিভিন্ন ৰাজনৈতিক দলে নহ'লে দুষ্কৃতিকাৰীয়ে কিন্তু এটা হিংসাৰ পৰিৱেশ ইয়াত তৈয়াৰ কৰিব বিচাৰে তো এইবেলিও আমি নুই কৰিব নোৱাৰি হয়তো কোনোবা ৰাজনৈতিক ছত্ৰছায়াত কোনোবা পক্ষই হয়তো এনেকুৱা ঘটনা কৰিব পাৰে কিন্তু আমি ইউপিপিএল দলৰ ফালৰ পৰা স্পষ্টভাৱে আমি দাবী জনাইছোঁ যাতে এনেকুৱা ঘটনা বিটিচি অঞ্চলত নহ'লে বিটিআৰ অঞ্চলত পুনৰাবৃত্তি নহয় তাকে কামনা কৰিছোঁ আৰু এইবিলাক ঘটনালৈ যাতে আমাৰ সমাজত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যাতে শান্তি সম্প্ৰীতি যাতে বজাই ৰাখে আজি আপোনালোকৰ জৰিয়তে মই বাৰ্তা দিছোঁ সমাজত যাতে আমি ভাই ভাই হিচাপে জীয়াই থাকিব পাৰোঁ এতিয়াও থিৰাংকৈ ক'ব নোৱাৰিম কাৰণ প্ৰশাসনে তদন্ত কৰি আছে আৰু তদন্তত যি আহে কোকৰাঝাৰ জিলা মোৱামাৰীৰ পৰা শ্ৰীদাম ৰায় ৰিপৰ্ট টাইমছ নাও অসম